সকলোকে নমস্কাৰ জয়সেফ A to Z কন্টেন্ট ভিডিঅ'লৈ লাহি চাউল ষ্টিম কৰি টোপোলা ভাত কেনেকেনো বনোৱা হয় এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণভাৱে সকলোখিনি দেখুৱাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো হ'ল লাহি চাউল ৰাতিয়ে তিয়াই থোৱা হয় এতিয়া ইয়াতে ভালকৈ ধুই 4-5 বাৰ ধোৱাৰ পিছত এতিয়া ইয়াতে সেৱা ভাত বনাবৰ কাৰণে ৰেডি কৰি আছে আচ্ছা এইটো চব সেৱা ভাতৰ সাজ এতিয়া ইয়াতে চাউলখিনি ইয়াত তলত ভুল দি লৈছা ন ভুলৰ চচ আছে এতিয়া এইখিনি চাউল ইয়াত দিয়া যাব আচ্ছা তো এফালে পানী লোৱা হ'ল আধা ডেক্সি আৰু চৌকাৰ ষ্টিমটো যোনটো একদম হাই কৰি লোৱা থোৱা থাকিব আপোনালোকে চাব পাৰে বটুৱাটোত কিমান পানী দিছোঁ এতিয়া মই চাউলখিনি লৈ লৈছোঁ বটুৱাটোতে লগাই দিছোঁ কাপোৰৰ ৰছীডাল সেৱা ভাতৰ বাল্টিঙত যদি নিদিওঁ তেতিয়াহ'লে ভাতখিনি উৰি যাব তেতিয়া সেৱা ভাতটো নহ'ব কাপোৰৰ ৰছীডাল মই বাল্টিঙত ভালকৈ মেৰিয়াই দিয়া ভালকৈ ভাতটো হ'ব চকাটো জ্বলাই দিলোঁ এতিয়া হাই ষ্টিম কৰি দিলোঁ এতিয়া হৈ থাকক এতিয়া মই গামলা এটা দি ওপৰত ঢাকি দিম মাজে মাজে সময়ে গামলাটো খুলি পেলাই ভাতটো চেক কৰা হৈছে সিজিলে নাই আৰু মাজে সময়ে দুবাৰকৈ পানী দিয়া হৈছে ভাতটোত সিজিবলৈ চাউলৰ পৰা যেতিয়া ভাতটো ফুটি যায়গৈ তেতিয়া পানীটো দিয়া হৈছে আৰু চাইডে চাইডে এতিয়া আকৌ ইয়াতে ঢাকনিটো লগাই দিছোঁ মই ইয়াতে দুবাৰকৈ পানী দিলোঁ ভাতত আপোনালোকে চেক কৰি ল'ব দুবাৰকৈ পানী দিয়াৰ পিছত গামলা দি আকৌ ঢাকি দিয়া হৈছে অকণমান সময় লৈ চাওঁ সেৱা ভাতটো দিলে কি নাই নাই টিভি চোৱা এয়া হৈ গ'লগৈ তো বেছিকৈ চৰুটোত থাকিলে ভাতখিনি ঢিলা হৈ যাব সেইকাৰণে এতিয়া হৈ গ'লগৈ আৰু ডাঙৰ এটা গামলাত ঢালি দিয়া হৈছে ভাতখিনি আপোনালোকে চাব পাৰে কেনেকুৱা হৈছে আৰু এটা এটা হ'বলৈ ভাতখিনি এফালে ঝাৰি দিয়া হৈছে একদম মজা এটা এটা ভাত হৈছে এতিয়া লৈ ল'লোঁ কৌপাত টোপোলা কৰি অতিথিক দিব পাৰি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চবকে ধন্যবাদ